হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী তেখেত ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ মই দিছোঁ যে তেখেতসকলৰ আপ্ৰাণ এটা ইণ্টাৰভেনশ্যনত আজি আমাৰ চিৰাং জিলাৰ এই কামাৰডাঙা এই গাঁওখনত HPCLৰ ফালৰ পৰা এটা অইল ডেপট এটা ডাঙৰ এটা ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে। তো ইয়াত আজি ভূমিপূজন কৰা হ'ল। এই ভূমিপূজনত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেত পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেত নিজে উপস্থিত হৈছে আৰু আমাৰ বিশেষকৈ আমাৰ BTRৰ চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্যসভাৰ সাংসদ তেখেত ৰেণুকা নাৰ্জাৰীৰ অশেষ এটা আপ্ৰাণ এটা চেষ্টাত আজি এই কাৰ্য হ'বলৈ গৈ আছে। যোৱা বছৰৰ পৰা এই কামটো কৰাৰ কাৰণে মানে প্ৰচেষ্টা বা প্ৰচেছ এটা চলি আছিল। আহি আজি সাক্ষাৎ এটা ৰূপ এটা দিয়াৰ কাৰণে চেষ্টা চলোৱা হৈছে। এইটোৰ দ্বাৰা নিশ্চয়কৈ এই অঞ্চলৰ কিছুমান ডেভেলপমেণ্টৰ ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ যিখিনি নিবনুৱাসকল আছে তেখেতসকল বিভিন্ন ধৰণে এংগেজ হ'বলৈ সক্ষম হ'ব। কিছুমানে দোকান পাহাৰ দি কিছুমানে গাড়ী চলায় আৰু ইয়াৰ লগতে ইয়াৰ CSR যিটো ফাণ্ড এই CSR ফাণ্ডৰ যোগেদি নিশ্চয়কৈ এই অঞ্চলৰ ডেভেলপমেণ্টেল এক্টিভিটি নিশ্চয় HPCLৰ ফালৰ পৰা নিশ্চয়কৈ কৰা হ'ব। আৰু আমাৰ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি ডাংতল খাগৰাবাৰী সেই বাসুগাঁও হৈ কোকৰাঝাৰলৈ ওলাই যোৱা যিখিনি ৰাস্তা এই ৰাস্তাটো বহুত ইম্পৰ্টেণ্ট এটা ৰাস্তা হ'ব, কাৰণ এইটো বাইলেন কৰিবৰ কাৰণে এটা প্ৰস্তাৱ ৰখা হৈছে আৰু ইয়ে ইকনমিক এক্টিভিটি নিশ্চয়কৈ এই অঞ্চলত মানুহক আৰু জগাই তোলাত নিশ্চয়কৈ সহায় কৰিব। মই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ যে এইখিনি সময় যাতে সোনকালে আমাৰ এই অঞ্চলৰ নিবনুৱাসকলৰ কাৰণে নিশ্চয়কৈ আনি দিয়ক আৰু যিবিলাকে আজি মাটি বাৰী এই HPCL মানে অইল ডেপটটো বনাবৰ কাৰণে যিখিনি তেওঁলোকে এই HPCLক মানে উৎসৰ্গা কৰিলে এই তেখেতসকলকো মই ধন্যবাদ দিছোঁ যে এনেকুৱা এটা ডাঙৰ এটা অনুষ্ঠান এই আমাৰ এই চিৰাং জিলাত ইকনমিক এক্টিভিটি চলাৰ কাৰণে যিখিনি সুবিধা তেখেতসকল খুলি দিলে তাৰ বাবে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই দিছোঁ। চাওক, তেখেতসকলে যিখিনি লেণ্ডৰ যিখিনি তেখেতসকল দান কৰিলে বা তেখেতসকলে লেণ্ডটো এৰি দিলে তাৰ কাৰণে তেওঁলোকৰ যিখিনি পাব লগা সেইখিনিতো তেওঁলোকে পাব আৰু কিছুমান হয়তো যিখিনি 4th গ্ৰেড বা তেনেকুৱা আনুষংগিক কিছুমান কাম কাজ তেখেতসকলৰ নিশ্চয়কৈ সুবিধা নিশ্চয় ইয়াত পাবলৈ সক্ষম হ'ব আমি আশা ৰাখিছোঁ আৰু এইখিনি আমাৰ HPCLৰ ফালৰ পৰাই সেইখিনি তেওঁলোকে অফাৰ নিশ্চয় কৰিব, সেইখিনি মই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ।